हेलो बন্ধुসকল স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে নিশ্চয় থাম্বনেইলত টাইটেল দেখি গমে পাইছে। আজি মই বনাম লালমোহন আৰু লালমোহন মই আজি কেনেদৰে বনাম আপোনালোকক সকলোবিলাক দেখুৱাই যাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যিসকলে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াই মোৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাব। আৰু আপোনালোকে লালমোহন খাই ভাল পায়নে কমেণ্ট কৰি জনাবচোন। মোৰতো বহুত বেছি প্ৰিয়, মই লালমোহন খাই বহুত বেছি ভাল পাওঁ আৰু আজি সেইটো ৰেচিপি আজি বনাম আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি লালমোহন বনাম ব্ৰেডেৰে আৰু ব্ৰেড সাধাৰণতে দোকানত পোৱাই যায় আৰু মই ব্ৰেড লৈছোঁ 5খন। এতিয়া ব্ৰেডখিনি ধুনীয়াকৈ ছাইডৰখিনি কাটি পেলাব লাগিব। মই এতিয়া কাটি ল'ম গোটেইখিনি, ছাইডৰখিনি কাটি মাজৰ বুগাখিনি মই উলিয়াই ল'ম লালমোহনৰ বাবে। এতিয়া মোৰ ব্ৰেডৰ ছাইডৰখিনি গোটেইখিনি কাটা হৈ গ'ল। এতিয়া মই চচটো দিছোঁ 2 কাপ গাখীৰ আৰু গাখীৰখিনি ধুনীয়াকৈ মই গৰম কৰি ল'ম। এয়া গাখীৰখিনি উতলিব ধৰিলে আৰু এতিয়া মই ইয়াত কাটি থোৱা ব্ৰেডখিনি দিম। এতিয়া মই ইয়াতে ব্ৰেডখিনি দি ল'লোঁ। মই 5খন লৈছিলোঁ আৰু 5খন গোটেইখনে দি ল'লোঁ। দি এতিয়া এইখিনি গাখীৰ আৰু ব্ৰেডখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব আৰু মিহি হোৱালৈ মঠিব লাগিব, মানে ধুনীয়াকৈ লৰাই মিহি কৰিব লাগিব, তেতিয়াহে লালমোহনটো খাবলৈ ভাল হ'ব। এতিয়া এইখিনি চচটোৰ পৰা এখন কাঁহীত উলিয়াই ল'লোঁ আৰু এইখিনি মই 5 মিনিটমান সময় ঠাণ্ডা হ'বৰ বাবে থৈ দিম আৰু কেনেকৈ অকণমান লৰাই দিছোঁ যাতে সোনকালে ঠাণ্ডা হয়। এইখিনি এতিয়া ঠাণ্ডা হ'লে আৰু মই 2 চামুচ দিছোঁ ময়দা আৰু দিছোঁ মই ইলাচি। তাৰপিছত ইয়াতে মই দিলোঁ চৌদা অকণমান দিছোঁ যাতে লালমোহনকেইটা খাবৰ বাবে কোমল হয়, সেইটো কাৰণে চৌদা অকণমান দি ল'লোঁ। আৰু তাৰপিছত মই অকণমান দিছোঁ ঘি। আপোনালোকে যোনখন কাঁহীতে মিক্সাৰখিনি ল'ব সেইখন কাঁহীত অকণমান তেল সানি ল'ব, তেতিয়া লাগি নধৰে। কিন্তু মোৰ তেল সানিব নহ'ল, হাততো নহ'ল, কাঁহীতো নহ'ল, সেইটো কাৰণে লাগি ধৰিছে। আপোনালোকে যেতিয়া বনাব তেতিয়া তেল সানি ল'ব, আপোনালোকৰ কাঁহী বা হাতত লাগি নধৰে। এতিয়া মই এইখিনি ভালদৰে মঠি ল'ম হাতেৰে মঠি লৈ আৰু ইয়াত অকণমানকৈ সৰুকৈ লাড়ু বনাইছোঁ আৰু সৰুকৈ বনোৱাৰ কাৰণ হ'ল পাছত এইখিনি ফুলি ডাঙৰ হৈ যায় লালমোহনকেইটা, সেইটো কাৰণে অকণমান সৰুকৈ বনাইছোঁ।
আৰু মই কেইটামান লালমোহন চিলিণ্ডাৰ সাইজত বনাইছো এনেদৰে চিলিণ্ডাৰ সাইজত বনাইছো আৰু দেখিবলৈ বহুত বেছি ধুনীয়া লাগে চিলিণ্ডাৰ সাইজৰ লালমোহন কেইটা এনেদৰে বনালো এয়া মোৰ গোটেইখিনি লাৰু কৰা হৈ গ'ল এতিয়া এইখিনি অকমান সময় ৰৈ এইখিনি ধুনীয়াকৈ ভাজিব লাগিব এতিয়া মই কৰাহীটো বহাই দিলো আৰু গৰম হ'বৰ বাবে অকমান সময় থৈ দিব লাগিব কৰাহীটো গৰম হোৱাৰ পিছতে মই দিলো তেল আৰু এতিয়া তেলখিনি ভালকৈ টপটপীয়াকৈ গৰম হ'ব দিব লাগিব আৰু এতিয়া মই বনাই থোৱা লাৰুকেইটা দি দিলো ভাজিবৰ বাবে গোটেইকেইটা দিলো আৰু মই এইকেইটা ৰংচুঙাকৈ ভাজি ল'ম এয়া অকমান অকমান ৰঙা হ'ব ধৰিছে ভালদৰে ভাজি ল'ম একেবাৰে কাৰা ভাজা কৰিম ৰংচুঙা কৰিম লাহে লাহে ৰংচুঙা হ'ব ধৰিছে এয়া বঢ়িয়াকৈ ৰঙা হৈ গ'ল এতিয়া মই এইখিনি এখন পাত্ৰত তুলি ল'ম এতিয়া মই বঢ়িয়াকৈ ভাজা হোৱাৰ পিছত এইকেইটা দেখিছেনে কি ধুনীয়া ৰংচঙীয়া হৈছে গোটেইকেইটা তুলি ললো ইয়াৰ পিছত দিলো মই যি কৈছিলো চিলিণ্ডাৰ সাইজত বনোৱা বুলি সেইকেইটা ভাজিব লৈছো এইকেইটা দেখিছেনে দেখিবলৈ ইমান ভাল মানে দেখাত ধুনীয়া দেখি চিলিণ্ডাৰ সাইজৰ লালমোহন কেইটা এইকেইটা লাহে লাহে ৰংচঙীয়া হ'ব ধৰিছে একেবাৰে কাৰা কৰিম সেই গোল লাৰুকেইটা যেনেকৈ কাৰা কৰিছিলো এইকেইটাও হেনেদৰে কাৰা কৰিম এয়া ধুনীয়াকৈ ৰংচঙীয়া হৈ গ'ল এতিয়া মই এইকেইটা উঠাই ল'ম আৰু এয়া মোৰ গোটেইখিনি ভজা হৈ গ'ল আৰু দেখাত কি ধুনীয়া লাগিছে চাওকচোন তাৰপিছত মই চচটোত দিছো পানী 1.5 কাপ পানী দিছো আৰু পানী যিমানে দিয়া যায় আৰু চেনিও সিমানে দিব লাগে আৰু মই চেনিও দিম 1.5 কাপ এতিয়া মই চেনি পানীখিনিত অকমান কেঁচাৰে দিম এখিনি কেঁচাখিনি দি ললো এতিয়া এখিনি ভালদৰে উতলি আহিব দিব লাগিব এয়া অকমান অকমান উতলিছে উতলা হোৱাৰ পিছত এইখিনি অকমান ঠাণ্ডা হ'ব দিছো মই তাৰ পিছত ইয়াতে বনাই থোৱা লাৰু মানে লালমোহন কেইটা দি দিম গোটেইখিনি দি দিম
আৰু চেনি পানীখিনি গোটেইখিনি লাগিবৰ বাবে এনেদৰে লৰাই দিছোঁ। যিহেতু পাত্ৰটো এইটো বহল আৰু মই সেইটো কাৰণে এটা চেপন পাত্ৰত থ'ম। যিহেতু সেইটো পাত্ৰ বহল, সেইটো কাৰণে মই এইটো চেপন পাত্ৰটোত থ'ম আৰু এইটো পাত্ৰত থ'লে গোটেইকেইটা লালমোহনতে মানে চেনি চিৰামখিনি লাগি যাব গোটেইখিনিতে। সেইটো কাৰণে মই এইটো পাত্ৰত থৈ দিছোঁ। আৰু এয়া মোৰ লালমোহনকেইটা ৰেডি হৈ গ'ল আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।